ভিউয়ার্স ওয়েলকাম ব্যাক টু মাই চ্যানেল টিডি ক্ৰিয়েশ্যনৰ আজিৰ ভ্লগটিলে সকলোকে স্বাগতম জনাইছো। থাম্বনেল দেখি চাগে গমেই পাইছে আজি হৈছে হাজোলে যোৱা ভ্লগটিৰ পাৰ্ট 2 আৰু এতিয়া আমি যাম মানে গৈ আছো পুৱামক্কালে। আশা কৰিছো ভিডিওটি হলকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু যদি আপোনালোকে পাৰ্ট 1 চোৱা নাই তেন্তে চাব পাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি চাব পাৰে। হাজোত থকা হয়গ্ৰীব মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ লগতে বহুতো প্ৰাকৃতিক মনোমোহা দৃশ্য। গতিকে বলক আমাৰ ভিডিওটি আমি আৰম্ভ কৰোঁ। আৰু এনেদৰে আহি আমি পাই গলো হাজোলে যোৱা হাজোৰ পুৱামক্কালে যোৱা গেটটি। এয়া হৈছে গেট আৰু গেটটো পাৰ হৈ যাব লাগিব একদম ওপৰলে, মানে পাহাৰৰ ওপৰলে 3 কিলোমিটাৰ যাব লাগিব। পথটোৰ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া বহুতে গছ-গছনি আছে আৰু ৰাস্তা ঘাটবোৰ কথা ক'বই নালাগে, পুৰা শ্বিলঙৰ দৰে একা বেকা পথ। চাওকচোন কিমান একা বেকা হয়। পাই গলো পুৱামক্কা আৰু দীৰ্ঘ 4-5 মাহৰ মূৰত এনেদৰে মুকলিমূৰীয়াভাৱে ফুৰিছোঁ। সঁচাই বহুত ভাল লাগিছে, কিন্তু মাস্কখন অৱশ্যে গুচাব পৰা নাই। মাস্কখনটো লাগিবই নে কি কয়? বলকচোন তেন্তে পুৱামক্কা চাওঁ অকণমান। আসাম টুৰিজিম ৱেলকাম টু পুৱামক্কা লিখা আছে। বহুত বাহিৰৰ পৰা মানুহ আহে ইয়ালৈ আৰু এইবিলাক দোকান পোহাৰ, ইয়াতে বাৰু দোকান পোহাৰ খুলিছে অকণমান। এই ঠাইতে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ডাঙৰকৈ মেলা অনুষ্ঠিত কৰা হয়, মানে 15 দিনীয়া মেলা অনুষ্ঠিত কৰা হয় আৰু বহু ঠাইৰ পৰা ইয়ালৈ মানুহ আহে। আৰু এয়াই হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ স্থান, মানে পুৱামক্কা মছজিদ, যিটো মছজিদ মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালতে নিৰ্মাণ কৰা হৈছিল আৰু তেতিয়াৰ পৰা এই মছজিদ মানে পুৱামক্কা পৰ্যটনস্থলী হিচাপে বিবেচিত হ'ল। আৰু এতিয়া এয়া চালো মছজিদ পুৱামক্কা আৰু এতিয়া আমি যাই থাকোঁ ঘৰলৈ। বাই বাই দিছোঁ যদিও কিন্তু শেষ হোৱা নাই, মানে পুৱামক্কাকহে মই বাই বাই দিছোঁ। এতিয়া গৈ থাকোঁ পাহাৰৰ মোহনীয়া দৃশ্য উপভোগ কৰিবলৈ। এইখন পাহাৰৰ নাম গৰুৰাচল পাহাৰ, মানে যিখন পাহাৰত আমি আছোঁ আৰু ইয়াৰ পৰা তললৈ মানে ব্ৰহ্মপুত্ৰ নদী লগতে কাষৰীয়া অঞ্চলসমূহ খুব ধুনীয়াকৈ দেখা পোৱা যায়। দাদাসকলে চাগে ইণ্টাৰভিউ দিব আসাম পুলিচ নতুবা ইণ্ডিয়ান আৰ্মিত, সেইবাবে সৌ পাহাৰৰ তলৰ পৰা শিখৰলৈ দৌৰি আছে। এতিয়া অকণমান পেট পূজা কৰোঁ। এয়া হৈছে হাজোত থকা এখন বিখ্যাত ৰেষ্টুৰেণ্ট, চন্দ্ৰমা ৰেষ্টুৰেণ্ট আৰু হোটেল। আৰু ইয়াতে অকণমান পেট পূজা কৰোঁ বুলি সোমালোঁ, পিছে মানুহৰ ভিৰ বহুত। চাওঁচোন কি খাওঁ। হাজো ঠাইখন পিতল শিল্পৰ বাবে অসম বিখ্যাত, সেইবাবে চাগে ৰেষ্টুৰেণ্টতো পিতল শিল্পৰ ব্যৱহাৰ আছে। আৰু এতিয়া খাই বৈ আজৰি হৈ ঘৰমুৱা হৈছোঁ। এইফালে বেলিও ডুবিবৰ হ'ল আৰু এটি বস্তু দেখুৱাইছোঁ, চাই থাককচোন। আৰু এয়াই হৈছে সকলোৰে পৰিচিত চোৰাবৰীৰ দলং, যিখন দলঙত বৰযাত্ৰীৰ গাড়ী বাগৰিছে, লগতে বহুতকেইটা এক্সিডেণ্ট সংঘটিত হৈছে। সেইবাবে ইয়াতে দুয়োকাষে শৰাইঘাট দলঙৰ নিচিনা কৰি তেনেদৰে দিছে। আজিৰ এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিব লাগিব। আৰু যদি আপুনি মোৰ চেনেলৰ ভিডিঅ'বিলাকৰ সৈতে কানেক্ট হৈ থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব লাগিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত, তেতিয়াহ'লে আজিলৈ বাই বাই।